শুভাকাংক্ষী বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে নমস্কাৰ জনাই মই আজি এটা বেলেগ বিষয় আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ। কথাখিনি আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নকৰা সকলকো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমীয়া সমাজত ঘৰ সৰা বা চোতাল সৰা ঝাৰুটোক লৈ কেতিয়াও কোনো ধৰণৰ আলোচনা হোৱা দেখা নাযায়। ঝাৰুক আমাৰ সমাজত বৰ বেছি গুৰুত্ব দিয়া নহয়। ঝাৰু খুব প্ৰয়োজনীয় আৰু সকলোৰে ঘৰতে থাকে, দুটা তিনিটা ঝাৰু থাকে আৰু ঝাৰুৰ বিষয়ে বিভিন্ন নীতি নিয়মো প্ৰচলন আছে। এইটো নকৰিবি, ঝাৰুটো এনেকৈ নথবি, এনেকৈ নুচুবি, এনেকৈ থ'ব নাপায়, এনেকৈ থ'ব লাগে, এনেকুৱা বহুত কথা, বহুত নীতি নিয়মৰ মাজেদি আমি চলোঁ যদিও ঝাৰুৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰা নহয় বা ঝাৰুটোক ইমান গুৰুত্বপূৰ্ণ সামগ্ৰী বুলি ভবা নহয়। কিন্তু হিন্দু ধৰ্মত ঝাৰু বৰ মহত্বপূৰ্ণ সামগ্ৰী। ঝাৰু লক্ষ্মীৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়। ঝাৰুক লৈ বহুতো নিয়ম হিন্দু সমাজত প্ৰচলিত হৈ আছে। ঝাৰু ঘৰ এখনত অতি গুৰুত্বপূৰ্ণ আৰু প্ৰথম প্ৰয়োজনীয়। ৰাতিপুৱাই ঝাৰুৰে জাবৰ জোঁথৰ সাৰি ঘৰ চোতাল চাফা কৰিহে ঘৰৰ গৃহিণীগৰাকীয়ে গা ধোৱা বা আন কামত হাত দিয়া নিয়ম আমি সৰুৰে পৰা দেখি আহিছোঁ। ঝাৰু বহুত থাকে, এখন ঘৰত ভাগ ভাগ থাকে ঝাৰুৰ, অৰ্থাৎ বাঢ়ি চোতাল সৰা ঝাৰু, আকৌ ঘৰ সৰা ঝাৰু, আকৌ কিছুমানৰ ঘৰত পাকঘৰ সাৰিবৰ কাৰণেও বেলেগকৈ ঝাৰু ৰাখে। এই ঝাৰু ঘৰত ক'ত কেনেকৈ থ'ব লাগে, ঝাৰুটো কেনেকুৱা হ'ব লাগে, পুৰণা ঝাৰুটো বেয়া হ'লে কেতিয়া নতুন ঝাৰুৰ ব্যৱহাৰ আৰম্ভ কৰিব লাগে, এনেকুৱা কিছুমান নিয়ম পালন কৰি চলিলে লক্ষ্মী দেৱীৰ কৃপা লাভ কৰাত যথেষ্ট সহায়ক হয়। সেয়েহে আৰ্থিক দৃষ্টিৰে ঘৰত ব্যৱহাৰ কৰা ঝাৰু অতি গুৰুত্বপূৰ্ণ সামগ্ৰী। যিসকলে বিশ্বাস নকৰে, যিসকলে এই কথাবোৰ অন্ধবিশ্বাস বুলি ভাবে, তেওঁলোকৰ কথা বেলেগ। কিন্তু যিসকলে বিশ্বাস কৰে তেওঁলোকে এই নিয়মবোৰ মানি চলিলে নিশ্চয় সুফল লাভ কৰিব। ঘৰত সদায় ব্যৱহাৰ কৰা ঝাৰু কেতিয়াও আনে দেখিব নালাগে। আনেতো বাদেই, ঘৰৰ মানুহেও ব্যৱহাৰ নকৰা সময়ত, এনেই থৈ দিয়া সময়ত ঝাৰুটো দেখা ইমান শুভ নহয়। অৰ্থাৎ আপোনাৰ ঘৰলৈ অহা আলহীয়ে ঘৰৰ ঝাৰুটো কেতিয়াও দেখা পাব নালাগে আৰু ঘৰৰ মানুহেও ঘৰ সৰাৰ সময়ত দেখিলে একো নাই, কিন্তু বাকী সময়ত ঝাৰুটো দেখা পাব নালাগে। সেয়েহে চোতাল সৰা বা ঘৰ সৰা ঝাৰুটো এনে ঠাইত ৰাখিব লাগে যি ঠাইলৈ ঘৰলৈ অহা আলহী বা ঘৰৰ মানুহৰো সততে দৃষ্টি নপৰে। ঘৰৰ মানুহে যাতে হাত দিলেই পায় আৰু আলহীয়ে বিচাৰি ফুৰিলেও নাপায়, এনেকুৱা ঠাইত ঝাৰু ৰখাৰ ব্যৱস্থা কৰা উচিত। ৰাতিপুৱাই ঘৰ চোতাল সাৰি চাফ চিকুণ কৰি ঝাৰুটো সেই ঠাইত থৈ দিব লাগে, লুকুৱাই থোৱাৰ দৰে থ'ব লাগে। ঝাৰু কেতিয়াও থিয়কৈ থ'ব নালাগে, পেলাই থ'ব লাগে। আমি আগৰে পৰা আইতাহঁতে কোৱা শুনিছিলোঁ যে দুটা ঝাৰু কেতিয়াও একেলগে থ'ব নালাগে। একেলগে বা লগালগিকৈ থ'লে ঘৰত পতি পত্নীৰ মাজত কাজিয়া হয় বা ঘৰখনত কাজিয়াৰ সূত্ৰপাত হৈ থাকে। এই কথাবোৰ বিশ্বাস কৰাটো বাদেই, হাঁহিহে উঠিছিল তেতিয়া। কিন্তু দিন বাগৰাৰ লগে লগে আইতাহঁতৰ এই কথাবোৰৰ নাপাইবোৰৰ গুৰুত্ব উপলব্ধি কৰি আহিছোঁ। সেয়েহে মই পুনৰবাৰ ক'ব বিচাৰোঁ যে এই কথাবোৰ বিশ্বাস নকৰাসকলৰ বাবে এই ভিডিঅ'টো নহয়, কিন্তু বিশ্বাস কৰাসকলে এই সৰু সৰু কথাবোৰ মানি চলিবচোন, পৰিৱৰ্তন নিজেই লক্ষ্য কৰিব। সন্ধিয়া সময়ত বা সন্ধিয়াৰ পিছত ঘৰত ঝাৰু দিব নালাগে, কিন্তু দিয়াটো যদি অত্যন্ত জৰুৰী হয় তেন্তে ঝাৰু দিলেও জাবৰখিনি ৰাতি পেলোৱা উচিত নহয়। নতুন ঝাৰু শনিবাৰে প্ৰথম ব্যৱহাৰ কৰিব লাগে। শনিবাৰ, দেওবাৰ আৰু মঙলবাৰেও ঝাৰু কিনিলে শুভ বুলি বিশ্বাস কৰা হয়। সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ঝাৰু কিনিব নালাগে। দেৱালীত বা দেৱালীৰ দৰে অন্য কোনো ডাঙৰ উৎসৱ পাৰ্বণত ঝাৰু কিনা শুভ বুলি কোৱা হয়। দেৱালী আৰু দেৱালীৰ আগত হোৱা ধনতেৰছত ঝাৰু কিনিলে অতি শুভ বুলি বিশ্বাস কৰা হয়। যিবাৰে কিনিলেও প্ৰথম ব্যৱহাৰ শনিবাৰে কৰা ভাল।
ঈশান কোণত মন্দিৰ, নামঘৰ বা গোসাঁই ঘৰত ঝাৰু ৰাখিব নালাগে। ঈশান কোণ অৰ্থাৎ উত্তৰ পূব কোণ। ঘৰৰ উত্তৰ পূব দিশত থকা কোঠাত ঝাৰু থোৱাৰ ব্যৱস্থা কৰিব নালাগে। নৈৰিত কোণ ঝাৰু ৰখাৰ বাবে আটাইতকৈ উপযুক্ত স্থান। নৈৰিত কোণ অৰ্থাৎ দক্ষিণ পশ্চিম কোণ, অৰ্থাৎ ঘৰৰ দক্ষিণ পশ্চিম দিশত থকা কোঠাত ঝাৰু ৰখাৰ ব্যৱস্থা কৰিব লাগে। ঝাৰুত কেতিয়াও ভৰি লগাব নালাগে। এই কথাবোৰ বৈজ্ঞানিক ভিত্তি নাই বুলি আমি ভাবিছিলোঁ যদিও বা ভবা হয় যদিও এই কথাবোৰৰ বৈজ্ঞানিক ভিত্তিও থাকে। এতিয়া চাওক, ঝাৰু এটা ঘৰখন চাফা কৰা হয়, ঘৰখনৰ সমগ্ৰ লেতেৰা জাবৰ জোথৰ সকলো ঝাৰুটোত লাগি থাকে। সেই ঝাৰুটো যদি ভৰিৰে চোৱা হয় বা ভৰি লগোৱা হয়, তেনেহ'লে ঝাৰুটোৰ পৰা অনেক বেমাৰৰ বীজাণু শৰীৰত প্ৰৱেশ কৰিব পাৰে। গতিকে ঝাৰুত ভৰি লগাব নাপায়তো বৈজ্ঞানিক ভিত্তিও আছে, বা ঝাৰুৰ বিষয়ে থকা অন্যান্য যিবোৰ নিয়ম নীতি পালন কৰা হয় সেইবোৰতো বৈজ্ঞানিক ভিত্তি নাই বুলি ওলাই কৰি দিব নোৱাৰি। মন্দিৰ বা নামঘৰ আদি ধৰ্মীয় স্থানত ঝাৰু দান কৰিলে লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিব পাৰি। ব্ৰহ্ম মুহূৰ্তত গোপনে যদি এই দান দিয়া হয় তেন্তে এই দানৰ ফলাফল লাভ কৰিবই, আৰু শুক্ৰবাৰে যদি দিয়ে তেতিয়া আৰু ভাল। ব্ৰহ্ম মুহূৰ্ত মানে নিশ্চয় জানেই আপোনালোকে কোনটোক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়, আৰু গোপনে দিলে বেছি ভাল। যদি ঝাৰুটো বা কিবা বস্তু দান দিওঁতে মানুহক কৈ ফুৰা হয়, সেই দানৰ পৰা যি ফল পায় তাতকৈ কোনেও নজনাকৈ, কোনেও নেদেখাকৈ দান দিব পাৰিলে দানৰ ফলাফল বেছি লাভ কৰা হয়। গতিকে গোপনে দান দিলে বেছি ফলাফল বা ভাল ফলাফল অধিক পৰিমাণে লাভ কৰিব বুলি বিশ্বাস কৰা হয়। গতিকে যদি মন্দিৰত ঝাৰু দান দিব খোজে তেন্তে ব্ৰহ্ম মুহূৰ্তত আৰু কোনেও নেদেখাকৈ দিব, আৰু এইখিনি কাকো কৈ নুফুৰিব ঝাৰু দান দিয়াৰ কথাটো। আৰু সেই দান যদি শুক্ৰবাৰে দিয়ে তেতিয়াহ'লে বেছি ভাল ফল লাভ কৰিব। দেখাত বা শুনাত অপ্ৰয়োজনীয় যেন লগা এই কথাবোৰ প্ৰকৃততে খুব গুৰুত্বপূৰ্ণ। এই সৰু সৰু যেন লগা কথাবোৰ অলপ চেষ্টা বা কষ্ট কৰি অভ্যাসত পৰিণত কৰিব পাৰি বা নিয়ম কৰি ল'ব পাৰি। আৰু অভ্যাস এবাৰ কৰি অভ্যাস যেতিয়া হৈ যাব, দৈনন্দিন জীৱনত প্ৰয়োগ কৰিবলৈ কোনো কঠিন নহয়। এবাৰ অভ্যাস কৰি লোৱাৰ পিছত অনুভৱ কৰিব পাৰিব এই নিয়মবোৰে জীৱন কিদৰে পৰিৱৰ্তন কৰিব পাৰে বা জীৱন পথত আগবাঢ়োতে কিদৰে সহায় কৰিব পাৰে। কথাবোৰ সৰু সৰু বুলি ওলাই কৰি নিদি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি চাবচোন, তাৰপিছত জনাব কিবা পৰিৱৰ্তন অনুভৱ কৰিব পাৰেনে। ধন্যবাদ।